হাই গাইজ, আজি আমি আকৌ কথা পাতিম ৰাইজৰ কথা নুশুনা, ৰাইজে ভোট দি জিকাই দিয়াৰ পাছত ৰাইজৰ ফালে পিঠি দিয়া আৰু এনি টাইম কা 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 কৰি থকা চৰকাৰ বিজেপিৰ বিষয়ে। আৰু এতিয়া কথা হ'ল, মই ভিডিঅ'টো বনাওঁতে মোক এৰেষ্ট কৰিছিলে, মোক দৌৰাইছিলে, মোক নচুৱাইছিলে, কিবা কৰিছিলে, যি কৰিছিলে সেইটো দৰকাৰ নাই। এতিয়া বিজেপি কি হ'ল? এতিয়া বিজেপিয়ে কাক এৰেষ্ট কৰিব পাৰিছে, কেলে কৰা নাই, সেইটো মোক লাগে। তেতিয়া দিনত ইমান খজুৱতি ধৰিছিলে, এতিয়া খজুৱতিবিলাক ক'ত হ'ল? নে জেগাতে হৈ গ'ল খজুৱাব নোৱাৰাকৈ? যেতিয়া মই অকলে কুকুৰ বুলি কৈছিলোঁ তেতিয়া মোক এৰেষ্ট কৰিছিলে, কিন্তু এতিয়া ৰাইজে কুকুৰ বুলি কওঁতে কেলে এৰেষ্ট কৰিব পৰা নাই, নকৰে কেলে? এতিয়া বিজেপি কেলে গাঁতত সোমালে, সেইটো মোক লাগে। মানুহৰ মগজ বোলা বস্তু এটা থাকে, আপোনালোকৰ নাই মই মানি লৈছোঁ, থকা হ'লে ভাল আছিল আৰু। নেক্সট বস্তুটো হৈ গ'ল NRC। কথা হ'ল, আগতে বিজেপিয়ে NRCত গুৰুত্ব দিবলৈ কৈ আছিলে, 10 বা 12 বা 15 বাৰমান এটা শ্ব'ত ক'ব যে NRCত গুৰুত্ব দিয়ক, NRCত গুৰুত্ব দিয়ক, কিন্তু এতিয়া কি ফালিলে? হয়, মানুহ নামৰ প্ৰাণীটো লাজ বোলা বস্তুটো থাকে, আপোনালোকৰ নালাগে মই জানো বাৰু। নেক্সট বস্তুটো হৈ গ'ল ডিজিটেল ইণ্ডিয়া। ডিজিটেল ইণ্ডিয়াৰ নামত যিমান টকা বৰবাদ কৰিলে, মাক কচম মই 10 বছৰ খাব পাৰিলোহেঁতেন বিন্দাছ। বৰবাদ কৰিলে বুলি এইটো কাৰণেই কৈছোঁ, আপুনি প্ৰত্যেকখন দেশৰে গ্ৰাফডাল চাবচোন ইণ্টাৰনেট শ্বাটডাউনৰ। ইণ্ডিয়াৰ শ্বাটডাউনৰ গ্ৰাফডাল ইমানেই দীঘলীয়া হৈ গ'ল যে হাঁহিব অন্য দেশে। মগজ বোলা বস্তুটো সঁচাকেই নাই। 1 ঘণ্টা ইণ্টাৰনেট বন্ধ কৰি দিলে ৰাইজৰ কিমান লোকচান হ'ব পাৰে সেইটো নাজানে। যদি নাজানে কেলে পদবীত উঠিব লাগে, নামি দিব লাগে, গাড়ী এৰি দিব লাগে। গাড়ী গুৱাহাটীত অ'লা উবেৰ প্ৰত্যেকখন গাড়ীয়ে হুলস্থুল কৰিবলগীয়া হৈ গ'ল ইণ্টাৰনেট বন্ধ হোৱাৰ কাৰণে। না খবৰ দিছে, না মেছেজ দিছে। এটা মেছেজ নাহিলে যে পৰহিলৈৰ পৰা বা এসপ্তাহৰ আগত এটা মেছেজ আহিব লাগে যে অহা আমুক তাৰিখৰ পৰা বন্ধ হ'ব ইণ্টাৰনেট। ৰাইজ সতৰ্ক হৈ থাকিব, কৰিবলগীয়া কাম কৰি থ'ব, বেংকিঙৰ কাম কৰি থ'ব। আৰু নেক্সট বস্তুটো হৈ গ'ল ডিজিটেল ইণ্ডিয়াৰ ভিতৰত ATM চাৰ্জ। ATM চাৰ্জটো ইমানেই বাঢ়ি গৈছে, তাৰ ওপৰত গুৰুত্ব কেলৈ নাই চৰকাৰখনৰ? যদি গুৰুত্বই দিব নাজানে তেতিয়াহ'লে ATMেই বন্ধ কৰি পেলক, এনেই চুৰ হৈ থকাতকৈ ATM কেইটা। চৰকাৰে কি ভাবিছে? গৰু গোহালি চাই যোৱা এটা ঘৰ দি, পাৰ চাই গঁৰালটো চাই যোৱা এটা লেটিং দি পেলাই মানুহৰ মন জয় কৰি ল'ব। যদি ভাবিছে নহয়, একেবাৰে ভুল ভাবিছে। আৰু লাষ্ট বস্তুটো হৈ গ'ল কা। ইমানেই কা 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 কৰি আছে ৰাইজৰ সন্মুখত, কাউৰী কেতিয়াবা হৈ গ'ল মই বুজি পোৱা নাই। এনেই দেখাততো বগা ড্ৰেছেই পিন্ধে, বগলী হ'ব লাগিছিলে। কাৰ বিষয়ে মই বেছি কথা নকওঁ, অলৰেডি বহুত জনা শুনা মানুহে কৈ থৈছে। কিন্তু প্ৰতিবাদ নকৰিলেও বিৰোধিতা কৰোঁ। প্ৰতিবাদত ওলাই নাযাব পাৰোঁ, কিন্তু ইয়াক মই বিৰোধিতা কৰোঁ। আৰু লাষ্ট মই এটা কথাই কওঁ, যদি কেনেবাকৈ এই মন্ত্ৰীমখা মোৰ ঘৰলৈ আহে নহয়, থৈলা বস্তা পাৰি দিম বহিবলৈ, মই নিজে চকীত বহিম। আৰে দম আছে আহিছা না।